প্ৰকৃতিৰ ৰহস্যই আদি মানৱক আদিম কালৰ পৰাই এক মায়াজালত বন্দী কৰি ৰাখিছে। তাৰে পৰিণতিত আদিম কালৰ পৰাই মানুহে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰকৃতিৰ মাজত দেৱতা বা ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিবলৈ যত্ন কৰিছিল। প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত বৃক্ষ বা গছে যুগে যুগে মানৱৰ পৰা শ্ৰদ্ধা ভক্তি আদায় কৰি আহিছে। গছৰ সৌন্দৰ্য, ছাঁ, উচ্চতম প্ৰৱণতা আৰু বৃদ্ধিৰ তড়িৎ গতিয়ে আদিম মানৱক ভাবিবলৈ বাধ্য কৰিছিল যে গছ বিশ্বস্ৰষ্টাৰ আৱাসস্থান। গহীন অৰণ্যৰ মাজৰ বিশাল বিশাল গছ-গছনিবোৰক লৈ আদিম কালৰ মানৱ সমাজে বৃক্ষত ভূত প্ৰেতৰ বাসস্থান বা কোনো শক্তিৰ বাসস্থান বুলিও কল্পনা কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ পৰিণতিত আৰম্ভ হৈছিল অদৃশ্যজনৰ প্ৰতি প্ৰাচীন কালৰ পূজা অৰ্চনা। সেয়াই আৰম্ভণি আছিল বৃক্ষ পূজা। পৃথিৱীৰ এক অন্যতম সৃষ্টি। পৃথিৱীৰ প্ৰতিটো জীৱৰ অক্সিজেন, খাদ্য আৰু বাসস্থান আদিৰ মূল এক উপাদান ৰূপে গছে পৃথিৱীত এক বিশেষ অৱদান আগবঢ়াই আহিছে। মানৱ ইতিহাসৰ প্ৰাককালত গছৰ ওপৰৰ জীৱনে পাছলৈ পৰিৱৰ্তিত জীৱনলৈ পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত গছে আগবঢ়াইছিল বহু অৱদান। ফল বা শস্য হওক, চিকাৰৰ অস্ত্ৰপাত, টাঙনেই হওক, গছেই আদিমানৱৰ মূল সহায়কাৰী আছিল। জুইৰ আৱিষ্কাৰৰ ক্ষেত্ৰত গছৰ ঠালবোৰেই সময়ত সহায়ক হৈছিল নিশ্চয়, কিন্তু সময়ত বৃক্ষ বা গছৰ প্ৰাকৃতিক শক্তিক মানৱ সমাজে দেৱতাৰূপে লক্ষ্য কৰি লৈছিল। বৃক্ষ সম্পৰ্কীয় ধ্যান ধাৰণাৰ লগত বনদেৱতাৰ কল্পনাও মানৱ সমাজত স্থান পায়। মানৱ সমাজে ঈশ্বৰবাদলৈ সৰ্বাত্মক ৰূপত গ্ৰহণ কৰে বৃক্ষক। বৃক্ষ দেৱতাই বৰষুণৰ মূল বুলি, সূৰ্যৰ পোহৰৰ মূল শক্তি বুলিও ভাবিবলৈ আৰম্ভ কৰিলে। লগে লগে সাধাৰণ মানুহৰ মনত বৃক্ষ দেৱতাই শস্য ক্ষেত্ৰত বীজ অংকুৰণ কৰে আৰু মানৱ সমাজৰ তিৰোতাসকলক সন্তান প্ৰদান কৰে বুলি ভাবিবলৈ আৰম্ভ কৰে। ফলত বৃক্ষ দেৱতাৰ কৃপা লাভ কৰিবলৈ তেওঁলোকে যত্নপৰ হয়। বৃক্ষ পূজাক মানৱ সমাজত বিভিন্ন দেশত বিভিন্ন প্ৰকাৰে পালন কৰা ইতিহাসৰ পাতত পোৱা যায়। বাইবেলৰ জ্ঞান বৃক্ষ আৰু হিন্দু ধৰ্মৰ পুৰাণ আদিত উল্লেখ থকা কল্পবৃক্ষ আদিয়ে বৃক্ষ সংযুক্ত ৰীতি নীতিকে বিশ্বাসকে প্ৰকাশ কৰে। ভাৰতবৰ্ষত আৰ্যসকল অহাৰ আগেয়ে মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতাত বৃক্ষ পূজাৰ ইংগিত বহন কৰা বহু সমল পোৱা গৈছে। প্ৰাচীন কালত বহু ঋষিমুনিসকলে গছৰ তলতেই বহু তপ সাধনা কৰি অহাও পোৱা যায়। হিন্দু ধৰ্মৰ বাহিৰেও বৌদ্ধ ধৰ্মত গৌতম বুদ্ধৰ বুদ্ধত্ব প্ৰাপ্ত হোৱা বোধিবৃক্ষও এনে এক ইংগিতেই বহন কৰে। ইউৰোপত কেল্টসকলে ওক গছক পূজা কৰিছিল। পুৰণি কালত জাৰ্মানসকলে বৃক্ষ পূজাৰ নামত দুখী লোকক শাস্তি প্ৰদানৰ দ্বাৰা জীৱন উৎসৰ্গা কৰিছিল। ছুইডেনত প্ৰতিজোপা গছক দেৱতা বুলি ভবা হৈছিল। লিথুনিয়াৰ ওক আৰু অন্য ছাঁ দিয়া গছবোৰক পূজা কৰিছিল। গ্ৰীচ আৰু ইটালীতো বৃক্ষ পূজা প্ৰচলিত আছিল। ভাৰতবৰ্ষৰ অসমত ভূতে ধৰা মানুহৰ গাৰ পৰা বেজে বিহলঙি গছেৰে ভূত জাৰি ভূত খেদিলে গছৰ ঠানি ভাগি থৈ যায় বুলিও পুৰণি কালৰ এক বিশ্বাস শুনিবলৈ পোৱা যায়। আনহাতে অসমৰ ভোগৰ উৎসৱ মাঘ বিহুৰ উৰুকাৰ ৰাতি বছৰটিত ফলেৰে পৰিপূৰ্ণ হ'ব পাৰে, তাৰ বাবে গছত খেৰৰ লাগনি বন্ধা ৰীতি বৃক্ষ পূজাৰে অন্যতম উদাহৰণ বুলিও ধৰিব পাৰি। জনজাতীয় সংস্কৃতিতো এনে বহু গছক লৈ বিশ্বাস দেখা যায়। বড়ো সমাজৰ বাথৌ ধৰ্মীসকলে নিজৰ ঘৰৰ সন্মুখত সিজু গছক পূজা সেৱা কৰা ৰীতি দেখা যায়। অষ্ট্ৰেলিয়াৰ বিশেষ অঞ্চলৰ মানুহে তেওঁলোকৰ পূৰ্বপুৰুষসকলে গছ ৰূপত জন্ম লোৱা বুলি ভাবে। তেওঁলোকে সেই গছ নাকাটে বা নপৰে। আকৌ অসমত ধৰুৱাই ধাৰ পৰিশোধ নকৰিলে ধৰুৱাজন পিছৰ জন্মত গছ হৈ জন্ম লোৱাৰ বিশ্বাস পোৱা যায়।
কোৰিয়ানসকলে মহামাৰী ৰাস্তাত বা প্ৰসৱ বেদনাত মৰা তিৰোতাসকলে পৰৱৰ্তী সময়ত তেনে আত্মাই গছত বাহ লয় বুলি বিশ্বাস কৰে। তেনে আত্মালৈ তেওঁলোকে খাদ্য আৰু মদ আগবঢ়ায়। চীন দেশত বিশেষ কাৰণত মৰা সকলেও এনেদৰে বৃক্ষ হ'ব পাৰে বুলি ভাবে। ভাৰতবৰ্ষত বৃক্ষ পূজাৰ লগত বিশেষকৈ আহঁত গছত, বৰগছ আৰু বেল গছত পূজা কৰাৰ পৰম্পৰা আছে। ডাঙৰ গছবোৰৰ তলত গৰখীয়া ভোগ বা শীতলা দেৱীৰ প্ৰতি আগবঢ়োৱা ৰীতি নীতিও পোৱা যায়। যাগ যজ্ঞত পঞ্চপল্লৱৰ ব্যৱহাৰ ৰীতি হিন্দু ধৰ্মত দেখা যায়। এই বৃক্ষক ঈশ্বৰৰ প্ৰতি পবিত্ৰ বাৰ্তা বহনকাৰী বুলি বেদৰ নিয়মমতে পালন কৰা দেখিবলৈ পোৱা যায়। পলাশ, শিমলু, আম, বৰ, ডিমৰু গছবোৰৰ অংশক পঞ্চপল্লৱ বুলি যজ্ঞত ব্যৱহাৰ কৰা হয়। কলগছৰ অংশ পূজা আৰু দৈনন্দিন কামত অসম আৰু দক্ষিণ ভাৰতৰ ব্যৱহাৰ কৰাও দেখা যায়। নিম গছ, অৰ্জুন গছ, তুলসী গছক শুদ্ধতাৰ ৰূপত ব্যৱহাৰ কৰা হয়। বাঁহ গছক অসমৰ জন্মৰ পৰা মৃত্যুলৈ ব্যৱহৃত প্ৰয়োজনীয় বৃক্ষৰূপে ব্যৱহাৰ কৰা হয়। বাঁহ প্ৰজনন কৃত্যৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। পাণ তামোলো অসমৰ অন্যতম সম্পদ। ৰিল লাইফৰ পৰা আমি আজি এনে এক বৃক্ষ পূজাৰ অন্য এক ঐতিহাসিক বিশ্বাসেৰে ভৰা থানত উপস্থিত আছোঁ। দৰং জিলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰদলগুৰি চকৰ পৰা হাজৰিকাপাৰা গাঁও হৈ কিছু নিলগৰ কাছাৰিঝাৰ গাঁৱৰ মাথাউৰি পাৰত অৱস্থিত এই স্থানত আছে কাপুৰপুৰী থান। এজোপা প্ৰকাণ্ড গছৰ তলত থকা এই থানখনত 7ডাল বিভিন্ন গছ একত্ৰিত হৈ আছে। এই গছবোৰ হৈছে কেন্দু, তেতেলী, আহঁত, জৰি, পাকৰি, বকুল আৰু সৰুৱা গছ। পূৰ্বতে গাঁৱৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নদৰ পৰা ফাটি অহা এটি সুঁতিৰ পাৰত কোনো মন্দিৰ বা কোনো স্থানত এই থানখন আছিল বুলি এক পুৰণি জনবিশ্বাস পোৱা যায়। ইতিহাসৰ তৰফৰ পৰা প্ৰায় 200 বছৰৰ অধিক পুৰণি এই থানখনৰ নাম সন্দৰ্ভত জনশ্ৰুতি পোৱা যায় যে প্ৰবল গৰাখহনীয়াই পুৰণি থানখন লৈ যোৱাৰ আশংকাত কাছাৰিঝাৰ গাঁৱৰ এজনী বুঢ়ী মানুহক সপোনত দেৱীয়ে দৰ্শন দিয়ে। সপোনত দেৱীয়ে বুঢ়ীগৰাকীক তেওঁৰ এই থানখন নদীৰ গৰাৰ কাষৰ পৰা অলপ আঁতৰৰ তেতেলী গছৰ ওচৰত থবলৈ অনুৰোধ কৰে। বুঢ়ীজনীয়ে পাছদিনা বাঁহৰ কোলাত কাপোৰেৰে মেৰিয়াই থানখনৰ 2টি শিলাখণ্ড গৰাৰ পৰা আনে তেতেলীৰ তললৈ। তেতেলীৰ তললৈ আনোতে শিলাখণ্ড 2টি মেৰিয়াই অনা কাপোৰখনত চাকিৰ পৰা জুই লগা বাবেই হয়তো এই থানখনৰ নাম পৰৱৰ্তী কালত কাপুৰপুৰী থান ৰূপে পৰিগণিত হয়। বৰ্তমানে এই কাপুৰপুৰী থানত এই 7ডাল গছ থকা বুলিও জনা যায়। এই বিষয়ে পুৰোহিত কুশল শৰ্মাই এইদৰে কয়। নমস্কাৰ, মোৰ নাম শ্ৰী কুশল শৰ্মা। মই ইয়াতে কাম কৰা 4 বছৰে হ'ল। এই কাপুৰপুৰী থানখন মানে হেৰি হ'ল, এই কাপুৰপুৰী মানে এই মাইথ থানখন পাইছিলে এজন বুঢ়ী মানুহৰ সপোনত পাইছিলে। তেতিয়া মানে বুঢ়ী মানুহজনীক সপোনত দেখুৱালে কি মই নদীৰ গৰাত আছোঁ, গতিকে মোক তালৈ লৈ গ'ল। তাতে অকল তেতেলী গাছডাল আছে, তাৰ গুৰিত থ'লে হ'ল বুলি কওঁতে তেওঁ ৰাতি লগন চগন দি এখন কুলাতকৈ সেই থানখন মানে কুলাতকৈ কাপোৰ মেৰিয়াই কুলাতকৈ উঠাই মানে চাদৰ এখনে মেৰিয়াই কুলাতকৈ লৈ আহিল। ধূপ ধূনা দি এনেকৈ আনি অকল তেতেলী গছডালৰ গুৰিত থ'লে। তেতিয়া মানে কাপোৰখন জ্বলি যায়, হয়তো ধূপ ধূনা দিয়াৰ কাৰণে কাপোৰখন জ্বলি গ'ল, যাই কাপোৰপুৰী থান তেনেকৈ আহিল। এইখন এতিয়া ক'ব পৰা অৱস্থা নাই, 200 বছৰ হ'ব, 200 বছৰ কম নহয়। তাৰপিছত এতিয়া মানে 7ডালমান গছ হৈছে ইয়াতে। এই মেইন গছডাল তেতেলী গছ হয়, তাৰপিছত পাকৰি গছ এডাল আছে, তাৰপিছত কেন্দু গছ আছে, সৰুৱা গছ 2জোপা আছে, বন বকুল আছে, আহঁত এডাল আছে, তেনেকৈ চব মিক্স হৈ আছে। প্ৰাচীন দৰং জিলাৰ কোচ ৰজাৰ দিনত দৰঙী ৰজাসকলৰ মেধি বংশৰ 2গৰাকী সম্ভ্ৰান্ত মহিলা বা আয়ে উক্ত কাপুৰপুৰী থানখন সপোনত বুঢ়াগোহাঁইৰ নিৰ্দেশ অনুসৰি গঞাৰ সতে আলোচনা কৰি থানখনৰ
শিলাখণ্ড দুটি সুতিৰ পাৰৰ পৰা উদ্ধাৰ কৰি এই স্থানত স্থাপন কৰিছিল বুলিও অন্য এক তথ্যগত জনশ্ৰুতি পোৱা যায়। ই এক তথ্যগত জনশ্ৰুতি বুলি এই কাৰণেই ক'ব পাৰি যে মেধি বংশধৰসকলে বৰ্তমানেও থানখনৰ ওচৰতেই গাঁৱত বাস কৰি অহাৰ প্ৰমাণে এই তথ্য অত্যাধিক সত্যতাৰ পিনে নিয়াৰ সম্ভেদ প্ৰদান কৰিছে। সি যিয়েই নহওক, ইতিহাসৰ পাতত এনে বহু কাহিনীৰে ভৰা কাপুৰপুৰী থানে বৰ্তমানে বৃক্ষ পূজাৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা এখন ঐতিহাসিক স্থানৰূপে ভক্তবৃন্দৰ মনৰ আশা আকাংক্ষা পূৰ্ণ কৰাত সমাদৃত হৈছে। হৰ পাৰ্বতীৰ থানৰূপেও জনাজাত এই কাপুৰপুৰী থানত যিকোনো বস্তু হেৰালে এই থানত আহি ক'লে বস্তুবোৰ পোৱা যায় বুলিও বিশ্বাস আছে। আনকি ৰাইজে গৰু ছাগলী হেৰালেও তাত বন্তি আগবঢ়ায়। ভক্তবৃন্দসকলৰ মাজত বিশেষকৈ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে বা অবিবাহিতসকলে নিজৰ জীৱন সংগী, আনকি বিবাহিতসকলেও সন্তান পোৱাৰ মনোকামনাৰ অৰ্থে থানখনত দৰ্শন কৰে। এই থানখনৰ অন্যতম বিশিষ্ট কথাটি হ'ল কাপোৰ বব নজনা মহিলা বা ছোৱালীসকলে এৱা সূতা গছডালত বান্ধি নৈবদ্য আগবঢ়ালে বোৱা কটাত পাৰ্গত হয় বুলি এক জনবিশ্বাস আছে। বিশেষকৈ এনেবোৰ মনৰ কামনা পূৰ্ণ হোৱাৰ আশাৰে গছজোপাৰ ডালত কাপোৰ গামোচা একে উশাহতে বন্ধাৰ এক অনন্য ৰীতি এই থানখনত দেখিবলৈ পোৱা যায়। থানখনত গামোচা বা কাপোৰৰ এই বান্ধোনৰ ৰীতিয়ে মানৱ সমাজত প্ৰচলিত বৃক্ষ পূজাৰ প্ৰাচীন ৰীতিকেই দৰঙৰ কাছাৰীঝাৰত এতিয়াও প্ৰচলন হৈ অহা দেখিবলৈ পোৱা যায় বুলি ক'ব পাৰি। থানখন কোন শতিকাত স্থাপন হৈছিল ক'ব নোৱাৰি যদিও কোচ ৰজাৰ ৰাজত্বৰ দিনতে গছৰ তলত থকাই মূল বিগ্ৰহটি সতীৰ বুলি মানি বিধিপূৰ্বক পূজা সেৱা কৰি অহা হৈছে। আনহাতে মূল বিগ্ৰহটিৰ পৰা নাতি দূৰৈত অন্য এক আওহতীয়া ঠাইত মুকলি পৰিৱেশত অন্যটো শিলাখণ্ড শিৱলিংগ বুলি লোকবিশ্বাসত প্ৰচলিত। এই সতীৰ বিগ্ৰহটি শিৱলিংগটি সদায় মুক্ত পৰিৱেশত শতিকাজুৰি লোকবিশ্বাসৰে পূজা অৰ্চনা কৰি অহা হৈছে। কাপুৰপুৰী বুলি কোৱাৰ লগে লগে সেইখন মানে কি পাৰ্বতীৰ থান বুলি কয়। মানে কি চাকিবিলাক দক্ষিণৰ ফালে দিয়া যায়, কামাখ্যা মন্দিৰৰ লগত সংযোগ আছে সেইখন থান, আৰু এইখন হৈছে শিৱৰ থান। গতিকে শিৱৰ থান হিচাপত মানে চাকিবিলাক মানে কোনফালেও দিয়া যায়, আৰু গাখীৰ চাকি মহিলাসকলে গাখীৰ আৰু সেন্দুৰ ইয়াতে দিব পাৰে। তাতে মহিলাসকলে দিব নোৱাৰে সেইখন থানত, তাতে পুৰোহিতে দিয়ে। পুৰোহিতে গাখীৰ আৰু সেন্দুৰখিনি দিয়ে, আৰু ইয়াতে মানে মহিলা পুৰুষ উভয়ে মানে কি গাখীৰ সেন্দুৰ ইয়াতে দিব পাৰে এইখন থানত। এই থানখনৰ শিৱৰাত্ৰি দুদিনীয়াকৈ পালন কৰা হয়। বৰ্তমানে অসম পৰ্যটন বিভাগৰ পৰা কাপুৰপুৰী থানখন তীৰ্থযাত্ৰীসকলৰ বাবে অসম দৰ্শন আঁচনিত অন্তৰ্ভুক্ত হৈছে। থানখনে আনকি এই আঁচনিৰ অধীনত চৰকাৰীভাৱে এটি যাত্ৰী জিৰণি গৃহ নিৰ্মাণ কৰি আছে, আৰু লগতে পথ আৰু চৌদিশৰ উন্নয়নৰ বাবে চৰকাৰী অনুদান পাইছে বুলি জানিবলৈ পোৱা গৈছে। পঞ্চায়তৰ পৰা এটি খোৱাপানী সংৰক্ষণ ব্যৱস্থাও পাইছে বুলি জনায়। ভাৰতীয় পৰ্যটন বিভাগৰ গাঁও উন্নয়নৰ বাবে কৰা কাৰ্যৰ ভিতৰত এই থানখনত এটি অলপতে গ্ৰাম্য উন্নয়নৰ কৰ্মশালাও হৈ যায় বুলিও থানখনৰ কমিটিয়ে জনায়। টুৰিজিমৰ এই অসম দৰ্শন আঁচনিত মানে অসম পৰ্যটন নিগমৰ ফালৰ পৰা অসম দৰ্শন আঁচনি অন্তৰ্ভুক্ত হৈছে। ইতিমধ্যে অসম দৰ্শন আঁচনিৰ মানে যিটো মথাউৰিৰ পৰা নমা ৰাস্তা, এই আঁচনিৰ ভিতৰতে সেই ৰাস্তাটো হৈছে। তাৰোপৰি আমি সেই আঁচনিৰ অন্তত যাত্ৰী জিৰণি গৃহ হিচাপে এই ঘৰটো নিৰ্মাণ কৰিবলৈ লৈছোঁ, আমি নতুনকৈ নিৰ্মাণ কৰিবলৈ লৈছোঁ। আৰু শেহতীয়াভাৱে ভাৰতীয় পৰ্যটন নিগমৰ যিটো মানে গ্ৰামাঞ্চলৰ পৰ্যটন ক্ষেত্ৰসমূহৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত এটা ৱৰ্কশ্বপ কৰি গৈছে। আমি ইতিমধ্যে তেখেতসকলক মেমৰেণ্ডাম দিছোঁ, মানে এই ভাৰতীয় পৰ্যটন নিগমতো মানে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে সেই ব্যৱস্থাখিনি আগবাঢ়ি আছে। নিশ্চয় যদি তেখেতসকলৰ হেৰি হয় নিশ্চয় অন্তৰ্ভুক্ত হ'ব। চৰকাৰক আমাৰ ক'ব লগা আছে, যিহেতু দৰং জিলাৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত থান, এইখনৰ প্ৰচাৰ প্ৰসাৰ আৰু সুবিধাখিনি বিশেষভাৱে কৰি দিবলৈ আমি আহ্বান জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমি বিশেষকৈ অসম দৰ্শন আঁচনিত অন্তৰ্ভুক্ত কৰি ইতিমধ্যে ধৰা হওক
যাৱতীয় কাম কাজখিনি আৰম্ভ কৰিছে তাৰোপৰি আমাৰ বিধায়ক মহোদয়ে এটা ঘৰ এইটো মানে ধৰা হওক সভাগৃহ যদিও এইটো কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে এটা বনোৱা হৈছে ঠিক তেনেকুৱা সিফালে সাংসদ যোৱাবেলিৰ সাংসদেও এটি ৰন্ধনশালা দিছে গতিকে তেনে ক্ষেত্ৰত দিয়া আমি পোৱাখিনি ক্ষেত্ৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিন্তু ভৱিষ্যত মানে সময়ত আৰু আমি আশা কৰিছোঁ তেখেতসকলে এইখন পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়াই নিবৰ কাৰণে আমাক সুবিধাখিনি কৰি দিব কাপুৰপুৰী থানখনৰ সমস্যাৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ সুঁতি এটিৰ কাষত অৱস্থিত বাবেই এই থানখনলৈ প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানপানীয়ে বিশেষ সমস্যাৰ সৃষ্টি কৰি আহিছে এই বিষয়ে কমিটিয়ে আমাক এইদৰে জনায় আমাৰ বানপানীটো হয় প্ৰত্যেক বছৰে বানপানী হয় সেই সময়ত তাৰমানে আচলতে এইবিলাক আমাৰ দুবিধা হয় হ'লেও আমাৰ মন্দিৰত তাৰমানে আমি ইয়াতে পানী যদি ওলাই যোৱাৰ ব্যৱস্থা কৰিছোঁ তেনেকৈ মন্দিৰৰ ভিতৰৰ কাৰণে পানী নাথাকে পাৰিলে কিন্তু উপৰণি হ'লে হয় কিন্তু বানপানী সমস্যাৰ কাৰণে আমি বিভাগীয় আমি কওঁ যোগাযোগ কৰিছোঁ কিন্তু এনেকুৱা আমি পোৱা নাই যদিও এই বুলি এইখিনি পালোঁ আমি গতিকে আমাৰ চব বানপানী সমস্যাটো বছৰৰ আহে আমাৰ সময়ত আছে এতিয়া আছে তাৰমানে আমাৰ এই থানখনৰ যিটো গুৰুত্ব বা মাহাত্ম্য এইখিনি ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহি ইয়াতে যাতে পৰ্যটনৰ ক্ষেত্ৰত বা তেনেকুৱা হোৱাৰ ক্ষেত্ৰত সকলোৱে হাত যেন দিয়ে এইটো আমি বিচাৰিছোঁ প্ৰতি বছৰে নৱবৰ্ষৰ সময়ত এই থানখনিৰ ওচৰে পাজৰে বহু বনভোজৰ দল সমবেত হয় ইয়াৰ প্ৰাকৃতিক শোভায়ো প্ৰতিদিনে দূৰ দূৰণিৰ পৰা বহু ভক্তক এই থানখনলৈ আকৰ্ষিত কৰি আহিছে বৃক্ষৰ প্ৰতি মানৱ সমাজৰ দায়বদ্ধতা ইয়াক সংৰক্ষণৰ বাবেই হয়তো এদিন এনেদৰেই দৰং জিলাৰ এক কাছাৰীঝাৰ গাঁৱৰ ভক্তি পূজাৰ এই থানখন গঢ়ি উঠিছিল বুলি ক'ব পাৰি যাৰ বাবে এক বিশাল প্ৰাকৃতিক অংশ মন্দিৰ প্ৰাংগণত অদ্যপি সংৰক্ষণ হৈ ৰৈছে ই মানৱ সমাজৰ বাবে আশীষ স্বৰূপ আমি ৰিল লাইফৰ পৰা আশা কৰোঁ ভৱিষ্যতে এই দৰং জিলাৰ অতুলনীয় কাপুৰপুৰী থানে অসমৰ এক অতুলনীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক অন্যতম স্থান লাভ কৰি স্বমহিমাৰে উজ্বলি উঠিব আহক আমিও দায়বদ্ধতাৰে অসমৰ এনে এক ঐতিহ্যময় ক্ষেত্ৰক আগুৱাই লৈ যাওঁ ভ্ৰমণৰ আনন্দৰ মাজেৰে এনে এক মনেৰেই বৃক্ষপূজা কৃষ্টিৰ অন্যতম ঐতিহাসিক কাপুৰপুৰী থানৰ পৰা এনে এক সংকল্পৰেই আমি ৰিল লাইফে আজিলৈ সামৰিছোঁ ধন্যবাদ।